হেল্ল' এভৰিৱান, মই আজি এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি মই এখন অসমীয়া থালি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া মই প্ৰথমতে কুকাৰত মাহৰ দাইল মাটিমাহৰ দাইল দি পেলাই তাত পিঁয়াজ, জলকীয়া, আদাৰ পেষ্ট অকণমান, নিমখ হালধি দি পানী দি পেলাই এইখিনি মই কুকাৰত চিটি মাৰিবলৈ দিলোঁ। তাৰপিছত এফালে মই আকৌ বেঙেনাকেইটা ভালদৰে ধুই এফালে পুৰিবৰ কাৰণে দি দিলোঁ, পিটিকাৰ কাৰণে। তাৰপিছত সেইখিনি দিয়ে মই আকৌ চালাডৰ কাৰণে এইফালে ৰেডি কৰি আছোঁ। যিহেতু মই গোটেই থালিখনেই বনাব লাগিব, সেইকাৰণে গোটেইখিনি মই একেলগে ৰেডি কৰি আছোঁ এটা ছাইডত হেৰি কৰি। তাৰপিছত মই আকৌ চালাডৰ সেই বাকলিখিনি গুচাই মই এখন মিক্স ভেজ আমাৰ লাবৰা বুলি কয়, আমি ঘৰুৱা ভাষাত লাবৰা বুলি কওঁ। গোটেই ফুলকবি, বন্ধাকবি, ৰঙালাও, তাৰপিছত মটৰ, যিবোৰ পাচলি থাকে সেই ধৰণেই দিয়া যায় বাৰু। আজি মোৰ এইখিনি আছিলে, এই ধৰণে মই বনাইছোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৈ পেলাই ইয়াত মটৰ দি দিলোঁ। তাৰপিছত মই আকৌ চালাডৰ ফালে আহিলোঁ। চালাডখিনি মই এফালে গ্ৰেটাৰত মাৰি থৈ দিওঁ। তাৰপিছত এফালে আকৌ কুকাৰত আলু সিজিব দিছোঁ। দি পেলাই এয়া ভাজি যোনখন লাবৰা বনাম সেয়া কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন প্লিজ ইগন'ৰ কৰিব আপোনালোকে, বহুতকেইখন তৰকাৰী বনোৱাৰ কাৰণে অকণমান কেৰাহী নাটনি হৈছে, সেইকাৰণে এইখন কেৰাহীতে দিব লগা হ'ল। তাৰপিছত মই আদা নহৰু পেষ্ট অকণমানো দিছিলোঁ, হালধি নিমখ দি, পিঁয়াজ দি পেলাই, জলকীয়া এতিয়া দিয়া নাই, পিছত দিম। তাৰপিছত এইখিনি বনাই পেলাই দি দিলোঁ। তাৰপিছত আদা সিজা হোৱাত এতিয়াহে জলকীয়া দিম, মই কেঁচা জলকীয়া এইখিনি দিম। আকৌ ভালদৰে লৰাই ঢাকনি লগাই সিজিব দি অকণমান সময় সিজিব দিম ভালদৰে। তাৰপিছত এইখিনি সিজি থকা সময়খিনিতে আকৌ মই এইফালে অকণমান পানীও দি ল'লোঁ, দি পেলাই তাৰপিছত এটা ছাইডত এতিয়া বেঙেনাখিনি হ'ল যিহেতু বিলাহী দুটা এই ধৰণে পুৰি লৈছোঁ। তাৰপিছত এইফালে আকৌ মই মাছৰ ফ্ৰাইও কৰিছোঁ কেইটামান, আৰু কেইটামান এই ধৰণে লৈছোঁ কলপাতত দিয়া মাছ মই আজি বনাম। কেনেধৰণে বনাওঁ মই এইটো দেখুৱাই আছোঁ বাৰু। এয়া সৰিয়হ পিচি লৈছিলোঁ, বগা সৰিয়হটো। তাৰপিছত তাত নিমখ দি পেলাই অকণমান, আপোনালোকে যদি মা মছলা দিব খোজে দিব পাৰে, কিন্তু মই দিয়া নাই। আৰু মই যিহেতু মাছখিনিত হালধি নিমখ দি দিছোঁ অলৰেডি, সেইকাৰণে নিমখ অকণমান দি পেলাই, তাৰপিছত ইয়াতে হালধি যিহেতু আছেই অলৰেডি মাছত দিছোঁ, সেইকাৰণে হালধিও দিয়া নাই মই, হালধি গুড়িও। তাৰপিছত মই এই ধৰণে আমাৰ যি গুলি সূতা বুলি কওঁ আমি, সেয়েৰে ভালদৰে মেৰিয়াই পেলাই কলপাতখন তেনে লৈছোঁ। মই কেইটামানত মাছত জলকীয়া দিয়া নাই, বাকীবোৰত মই কেঁচা জলকীয়া ওপৰত এই ধৰণে দি পেলাই জলকীয়াও দিছোঁ, কেঁচা জলকীয়া ওপৰত। আমাৰ আমি জলকীয়া খাওঁ যিহেতু, ওপৰত জলকীয়া দি, তাৰপিছত টাৱাখন পাতি পেলাই তাত অকণমান সৰিয়হৰ তেল দি সেইখিনি ইয়াত দি পেলাই ঢাকনি লগা অকণমান মিডিয়াম জুইত সিজিব দিছোঁ। তাৰপিছত এয়া মোৰ বেঙেনা পিটিকা সিফালে ৰেডি কৰিছোঁ, বিলাহী পিটিকাও ৰেডি কৰি আছোঁ। তাৰ মাজত এয়া বুটৰ দাইল তিয়াই থৈছিলোঁ, সেইখিনি দি, তাৰপিছত ধনিয়া, তাৰপিছত অকণমান পিঁয়াজ, আদা অকণমান পেষ্ট আছিলে সেইখিনি দি, অকণমান নহৰু দি, জলকীয়া দি এইখিনি ভালদৰে মিক্সিত পিচি লৈ আকৌ টাৱাখন ভালদৰে ধুই লৈ ইয়াত তেল অকণমান দি বৰাখিনি বহুৱাই দিলোঁ। আমি সৰু থাকোঁতে খুবেই খাইছিলোঁ এই বৰাটো, মা খুবেই বনাইছিলে এই ধৰণে টাৱাত বনাই আমাক দিছিলে। তেতিয়া বাৰু মিক্সি এইবিলাক নাছিলে, তেতিয়া আমাক পিহনাত পিহি পেলাই হ'লেও আমাক খুৱাইছিলে মায়ে। আৰু এয়া পিটিকাও ৰেডি কৰিছোঁ এইফালে। তাৰপিছত মাজতে কিছুমান ক্লিপ মই লোৱা নহ'লে বাৰু, বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, সেইকাৰণে মাছৰ মাটিতলৰ আলু মাছেৰে বনোৱা সেইখনো, তাৰপিছত মাছ ফ্ৰাই, এইবোৰ উৰহিখিনি বাৰু মই অলৰেডি এটা ভিডিঅ'ত দি দিছোঁ শ্বৰ্টছত, উৰহি ভাজি বনাইছোঁ। আৰু খাৰৰ তৰকাৰীখন মই অলৰেডি আগতে দিয়া আছে কাৰণে মই সেইটো ক্লিপ নল'লোঁ। আকৌ মই
নেক্সট কেতিয়াবা যদি লাগে মাটিৰ তলৰ আলুৰ সেইটো ৰেচিপি আপোনালোকক লাগিলে দি দিম বাৰু। তাৰপিছত মই পিটিকাখিনি ৰেডি কৰি লৈছোঁ। ইয়াত ধনিয়া, পিঁয়াজৰ পাত, জলকীয়া, কেঁচা জলকীয়া, আকৌ শুকান জলকীয়াও দিছোঁ এঠাইত আলু পিটিকাত। মায়ে শুকান জলকীয়া দি প্ৰায়ে বনায়। তাৰপিছত মোৰ এয়া ৰেডি হৈ গ'ল। মই গোটেইবোৰ ইয়াতে থৈ দিছোঁ। এয়া ফাৰ্ষ্টতে জহা চাউল, বৰা চাউল, পিটিকাবোৰ এইবিলাক প্ৰত্যেকটো বস্তুৱে এফালৰ পৰা মই দি যাম। এয়া পাতত দিয়া মাছ, কলপাতত দিয়া মাছ, তাৰপিছত বৰা। মোৰ আজিৰ থালিখন কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাবচোন কমেণ্টত। কমেণ্ট দিলে মোৰো ভাল লাগে, মই উৎসাহিত হওঁ ভিডিঅ'বোৰ বনাবলৈ। তাৰপিছত এয়া মাটিমাহৰ তৰকাৰীখন, চালাড, বিলাহী পিটিকা গোটেইবোৰ। তাৰপিছত মই এয়া উৰহি ভাজি, তাৰপিছত মাছ ফ্ৰাই কৰি থৈছিলোঁ যে মাছ ফ্ৰাই, ভাঙন মাছ ফ্ৰাই। তাৰপিছত এয়া মই ঘৰতে বনোৱা জলকীয়া আচাৰ। আপোনালোকক যদি ৰেচিপি লাগে আপোনালোকে কমেণ্টত প্লিজ জনাব, তেতিয়া মই দিব পাৰিম। তাৰপিছত এয়া মই লাবৰা ভাজিখন, মোৰ ঠাই একদমেই নোকোলা হৈ গ'ল বাতি ভৰাবলৈ, কাঁহীখন প্ৰায় ভৰ্তিয়ে হৈ গ'ল, সেইকাৰণে এইবোৰ দিছোঁ। এয়া লাবৰা ভাজি, চালাড, বিলাহী পিটিকা গোটেইবোৰ। এইবোৰ দেখিছেনে মোৰ থালিত এতিয়া আজি মই দেখুৱাই আছোঁ প্ৰথমৰ পৰা। এয়া খাৰৰ তৰকাৰী, এয়া মাটিৰ তলৰ আলু, মাছ, মাহৰ দাইল, বৰা, কলপাতত দিয়া মাছ, লাবৰা, চালাড, বিলাহী পিটিকা, আলু পিটিকা, উৰহি ভাজি, এয়া বেঙেনা পিটিকা, ফ্ৰাই মাছ, আৰু এয়া মই বনোৱা আচাৰ, জলকীয়া আচাৰ। খুব ভাল লাগে। আমি যেতিয়া বজাৰত কিছুমান আমি আগতে প্ৰায়ে খাইছিলোঁ। এয়া মোৰ মাৰ ৰেচিপি হয় একচুৱেলি, মায়ে প্ৰায়ে বনায়, কিন্তু এইবাৰ মই বনালোঁ বাৰু। মায়ে দেখুৱাই দিছিলে মোক। যদি লাগে আপোনালোকে প্লিজ জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।